হাই ফ্ৰেণ্ডছ, মই ৰিম্পিয়ে পুনৰবাৰ আপোনালোক সকলোকে আমাৰ চেনেল ৰিম্পি এণ্ড চিম্পিছ ব্লগলৈ স্বাগতম জনাইছোঁ। আজি মই লৈ আহিছোঁ বতৰৰ ফল ক'লা জামুকৰ চৰবত। তেন্তে আহকচোন চাওঁ কেনেকৈনো বতৰৰ ফল ক'লা জামুকৰ চৰবত বনাব পাৰি। এয়া প্ৰথমতে মই এতিয়া এটা চচত অলপমান পানী গৰম কৰি লৈছোঁ। এয়া এতিয়া জামুখিনি মই পানীখিনি গৰম হোৱাত দি দিলোঁ। এতিয়া ইয়াতে মই অলপমান ক'লা নিমখ দি দিছোঁ। ক'লা নিমখ দিলে চৰবতটো খুবেই বেছি সোৱাদ হয় খাবৰ কাৰণে। এতিয়া মই অলপমান বগা নিমখ দি দিছোঁ। এতিয়া অলপমান জিৰা পাউডাৰ দি দিছোঁ। আৰু এতিয়া এখন হেতাৰে ধুনীয়াকৈ লৰাই দিছোঁ। এতিয়া ইয়াতে মই 3 টেবুল স্পুন চেনি দিছোঁ। এতিয়া জামুখিনি ধুনীয়াকৈ উতলিছে, দেখিছেনে? ইমান ধুনীয়াকৈ উতলিছে, ধৰিব পাৰিছেই চাগে। কালাৰটো খুব ধুনীয়া কালাৰ হৈছে। এতিয়া মই এখন হেতাৰে জামুখিনি ভাঙি দিছোঁ আৰু এইখিনি হৈ গৈছে। এতিয়া মই জামুখিনি ভাঙি দি গেছটো অফ কৰি দিম। এতিয়া মই এটা বাউলত জামুখিনি এখন চাকনিৰে চাকি লৈছোঁ। আৰু ইয়াতে এতিয়া মই অলপমান নেমু ৰস দি দিছোঁ। নেমু ৰস দি দিলে খাবলৈও খুব সোৱাদ হ'ব চৰবতখিনি আৰু কালাৰটো খুব ধুনীয়া কালাৰ এটা। এতিয়া মই 3 টুকুৰা নেমু গোল গোলকৈ কাটি লৈ গ্লাছটোত দি দিছোঁ। এতিয়া মই কেইটুকুৰামান বৰফ দি দিম। এতিয়া এখন হেতাৰ সহায়ত বাউলৰ পৰা গ্লাছটোলৈ চৰবতখিনি ট্ৰান্সফাৰ কৰি দিম। এয়া হৈ গৈছে, দেখিছেনে বাৰু? কালাৰটো খুবেই বেছি ধুনীয়া হৈছে। খাই চাবচোন আপোনালোকে এনেকৈ। এতিয়া এটুকুৰা নেমু মই ডেক'ৰেশ্যনৰ কাৰণে দিলোঁ আৰু পদুনা পাত দুটামান দি দিলোঁ। আৰু আমাৰ জামু চৰবত খাবৰ কাৰণে ৰেডি হৈ গ'ল। যদি আমাৰ ভিডিঅ'টো চাই আপোনালোকে ভাল পালে তেন্তে ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু লগতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তেন্তে আজিলৈ ইমানেই। পুনৰ আকৌ এটা নতুন ভিডিঅ'ৰে আপোনালোকক লগ পাম। আজিলৈ বাই।